ৰাতি নেদেখে যি কুকুৰিকণা, দিনৰ পোহৰতো নেদেখে যি নগাঁও পৌৰসভা। এতিয়া আপুনি ভাবিছে আমি আকৌ এয়া কি কৈছো? এয়া আমি কোৱা নাই, কৈছে এই দৃশ্যকেইটাই। দিনৰ সূৰ্যৰ পোহৰত পৌৰ এলেকাত জ্বলি ৰৈছে ষ্ট্ৰীট লাইট। দিনৰ 12 বজালৈকে প্ৰায় এনেদৰে জ্বলি থাকে এই লাইটসমূহ। ইফালে আবেলি 5 বাজিল কি নাই লাইট আকৌ জ্বলি উঠে। যি সময়ত বিদ্যুৎ নহয়, শক্তিমন্ত্ৰীয়ে বিদ্যুৎ বচাও অভিযানত নামি সৰ্বসাধাৰণৰ পৰা বিল পৰিশোধৰ ৰচিদ বিচাৰি ফুৰিছে। এই সময়ত নগাঁৱত এনেদৰেই অপব্যয় হৈছে বিদ্যুৎৰ। পিছে গা নলৰা নগাঁও পৌৰসভাৰ কাষচপাত বিভাগীয় কৰ্তৃপক্ষই স্বীকাৰ কৰিলে নিজৰ ভুল। যেটো এটা মাজে মাজে ৰাইজৰ ফালৰ পৰা এটা অভিযোগ আহে যে ধৰক দিনৰ ভাগতো কেতিয়াবা ষ্ট্ৰীট লাইট হয়তো নোমোৱা নহয় বা আন্ধাৰ হোৱাৰ কেতিয়াবা বেছি আগতেও জ্বলোৱা হয়। এই বিষয়ে আমি ইয়াৰ সংশ্লিষ্ট যি কৰ্মচাৰীক আমি ৰাখিছোঁ তেওঁক আমি বাৰে বাৰে সোঁৱৰাই থাকোঁ, আৰু যদি এনেকুৱা ভুল আকৌ যদি দেখা পাওঁ তেওঁলোকক আমি অতৰোৱাৰো ব্যৱস্থা হাতত ল'ম। এই ক্ষেত্ৰত আমি নিশ্চয়কৈ কঠোৰ হ'বলৈ যত্ন কৰিছোঁ, আৰু ইয়াৰ যাৰ যাৰ দায়িত্ব আছে তেওঁলোকে যাতে ভালদৰে মনিটৰিং কৰে, আৰু ময়ো এক্সিকিউটিভ অফিচাৰ হিচাপে চাওঁ আৰু সেইখিনি মনিটৰ কৰোঁ। আৰু যিকেইজন ব্যক্তিক এই দায়িত্ব দিয়া আছে তেওঁলোকে যদি আকৌ ভুল কৰে আমি তেতিয়া কঠোৰ পদক্ষেপ নিশ্চয় ল'ম। আৰু অৱশেষত আমাৰ সাংবাদিকৰ সৈতে কথা পাতি থকাৰ মাজতে পৌৰসভাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই দায়িত্বত থকা কৰ্মচাৰীক দি বন্ধ কৰিলে জ্বলি থকা ষ্ট্ৰীট লাইট।